কবিতাৰ শিৰোনাম আজি বাহিৰত খাবলৈ যাওঁ বলা। কবি নীলিম কুমাৰ। আবৃত্তি পিঞ্জু। বগা শীতল বতাহ বলিছে, আজি বাহিৰত খাবলৈ যাওঁ বলা। আজি ঘূৰাই আনো বলা হেৰাই যোৱা আমি দুয়োজনক। আজি সেই তাহানিৰ আমাৰ হাত দুখনক ধৰিবলৈ দিওঁ বলা ইখনে সিখনক। বগা শীতল বতাহ বলিছে, আজি বাহিৰত খাবলৈ যাওঁ বলা। আজি দুয়ো আমাৰ চাহ দুটাক খোৱা মেজত বহি কথা পাতিবলৈ দি কাষৰ পৰা চাই থাকোঁ বলা। চাহ দুটাইতো এটাও মিছা কথা ক'ব নোৱাৰিব। সিহঁতৰতো কথা কোৱা জিভা নাই, সিহঁতৰ ভাষা নীৰৱতা। আজি আমি সিহঁতক শুনো বলা। চেঁচা বগা বতাহ বলিছে, আজি বাহিৰত খাবলৈ যাওঁ বলা মৃত্যু নামৰ হোটেলখনত। ধন্যবাদ।